আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি মই আপোনাক খুবই ইণ্টাৰেষ্টিং এটি তথ্য দিম। নিশ্চয় এইটো আপুনি বুজিব পাৰিছে যিহেতুকে থাম্বনেইল আৰু টাইটেল চাইছে ভিডিঅ'টোৰ। যি কি নহওক, আজি দুশ্মনৰ অত্যাচাৰৰ পৰা কেনেদৰে হাত সাৰিব পাৰি সেই বিষয়ে ইয়াত আলোচনা কৰিম। দুশ্মনৰ প্ৰকাৰো আছে, ঘৰুৱা দুশ্মন আৰু বাহিৰা দুশ্মন। যি কি নহওক, ঘৰৰে হওক বা বাহিৰৰে হওক, দুশ্মনটো দুশ্মনেই হয়, তো অত্যাচাৰ কৰিয়েই থাকে। বাছ এই অত্যাচাৰৰ পৰা কেনেদৰে হাত সাৰিব পাৰি এই সম্পৰ্কে আপোনাক যিটো তদবিৰ মই ইয়াতে শ্বেয়াৰ কৰিলোঁ, এটি স্ক্ৰীনত চাই আছে। যেনেদৰে মই শ্বেয়াৰ কৰিছোঁ তেনেদৰে আপুনিও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অন্যজনৰ সহায় হ'ব পাৰে। যি কি নহওক, যিখিনি বুজিব পৰা নাযায় সেইখিনি মই অলৰেডি লিখি দিছোঁ আপোনাক। ইয়াতে যেনেদৰে লিখা আছে তদ্ৰূপ আপোনাৰ লিখিব লাগিব। এইটো হৈছে চৰাই ইউনুছৰ এটি নক্সা। নক্সাটো আপুনি সুন্দৰভাৱে লিখি ল'ব। আৰু এই নক্সা লাল কলমৰ কালি দি আপুনি লিখিব পাৰে বা কলা চিয়াহী দি আপুনি লিখিব পাৰে, এয়া আপোনাৰ ইচ্ছা। যদি কলা চিয়াহী দি লিখে তেতিয়াহ'লে বাঁ হাতে দি লিখিব, আৰু যদি ৰঙা চিয়াহী দি লিখে তেতিয়াহ'লে সোঁ হাতে দি লিখিব। এইটো আপুনি যেতিয়া লিখিব তেতিয়া শত্ৰুক আপুনি ভাবিব, শত্ৰুৰ কথা চিন্তা কৰিব, আৰু এইটো লিখি আপুনি নিজৰ লগত ৰাখিব, তেতিয়াহ'লে শত্ৰুৱে আপোনাক অত্যাচাৰ কৰিব নোৱাৰিব ইনশাআল্লাহ।